হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আৰু আজি মই মোৰ ভণ্টিৰ জোৰোণৰ কিছুমান ইয়াতে দেখাব বিচাৰিছোঁ। আৰু আপোনালোকৰ যদি মোৰ চেনেলটো ভিডিঅ'টো চাই ভাল লাগে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। আৰু এইখিনিত একচুৱেলি জোৰোণৰ দিনা ৰাতিপুৱা আমি এনেকুৱা সজোৱা মানুহ মাতা নাছিলোঁ, যদি ময়ো অলপমান হেৰি কৰি আছিলোঁ, তাইক সজাই দি আছিলোঁ জোৰোণ বুলি। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা ভাল লাগছে মানুহবিলাকৰ গ'ল খেলিব কাকতো মাৰি ডাঙা মাংস গেছে কাম করছি না ওরা লাগ ওই গেছে লক্ষ্য দেখি ইয়াতে জোৰোণৰ নিয়মবিলাক কৰি আছিল। আৰু হেৰি দৰাৰ ভাগিনীয়েকে মানে ফোট চোট দিব লাগে, তো সেইটো কাৰণে এইবিলাক নিয়ম কৰি আছিল। জোৰোণত যিখিনি আমাৰ নিয়ম হয়, তো এয়া কইনাৰ হেৰি কৰি ফোট দিব, মানে তাৰ কাৰণে সেন্দুৰ নালাগিবৰ কাৰণে ইয়াতে এখন ৰুমাল দিয়া হৈছিল। আৰু এইবিলাকতো আৰু বাকীবিলাকতো সেয়াই কাপোৰ কানি এইবিলাক দিয়া যায় যে, তো আৰু এইবিলাক দৰা পাৰ্টিৰ মানুহবিলাক বহি আছিল তাতে। আচলতে দৰাও বেছি দূৰৈ নাছিল, ওচৰৰে আছিল। তো মানে দৰা পাৰ্টিৰো সকলোকে চিনিয়ে পাওঁ, সেইকাৰণে মানে একো এটা হেৰি টাইপ লগা নাছিল বিয়াখন। মানে দৰা ঘৰ কইনা ঘৰৰ পৰা বেছি দূৰত নাছিলে, তো দৰা পাৰ্টিৰ মানুহখিনি কইনা পাৰ্টিৰো মানুহ। আৰু আমাক মানে দৰা ঘৰেও বিয়াত মাতিছিল, তো আমি দৰা পাৰ্টিতো যাব লগা হ'ল। কইনা পাৰ্টিতো অভিয়াছ কথা, সেইটো লাগিবই। তো দৰা পাৰ্টি কইনা পাৰ্টিৰ মানুহখিনি মানে প্ৰায় একে মানুহে আছিল আৰু তাতে। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা তোমাকে
আমি ভাত খাই আছিলোঁ আচলতে দৰা পাতি ভাত খাই থকাটো উঠোৱা নহ'ল আৰু সিহঁতক জলপানো দিয়ে যে এনেকৈ উঠাব যাব ভাল নালাগে তো সিহঁতক উঠোৱা নহ'ল এয়া সেইকাৰণে আমি ভাত খাই থকাতে কোনোবাই উঠোৱাইছিল আৰু সেইখিনিয়ে দি দিলোঁ এনে দেউতাই মোৰ গুণক লৈ আছে আমি ভাত খাইছোঁ থেংকছ ফৰ ৱাচিং